Hello guys, welcome to my YouTube channel. আমি এতিয়া আহি পালো কি বুলি কয় এইখিনি আলিগাঁও। আমি যাবলৈ লৈছোঁ চৰলপাৰাত। এয়া মিষ্টাৰ প্ৰণয় এয়া ৰজা এয়া হ'ল মিনা আৰু এয়া আমাৰ অনিল দা আছে লগত। এয়া আমাৰ ব্ৰইলাৰ। তো বলো কেতিয়া আমি সরলপাড়া যাও, লেটস গো। আজি আপোনালোকে চাব পাৰে ৰাস্তাটো অলপ ভাল, অলপ ভাল লাগে আমি এতিয়া গৈ পাম আৰু বেছি টাইম নাই। হিমাৰিয়া আৰম্ভ হৈ গৈছে। ঐ ৰ হাইফালৰ পৰা কেৱল কাবাই মুঠিয়ে দিছে বোলে সেইখিনি ধুৱা লাগছা ব্ৰইলাৰ বমি কৰি দিছে গাঁৱতে। আপোনালোকে চৰলপাৰা ভিউ সেয়া ওচৰত ভূটান, ইয়াৰ পৰা ভূটানৰ ঘৰবিলাক দেখা পায়। বতৰটো অলপ ডাৱৰীয়া কাৰণে অলপ ভালকৈ নহয়। এয়া ভূটান, অলপমান গাড়ী ছাপোৰ্ট কৰিব প্লিজ। বেকাৰ মানুহ কাম বন নাই, পঢ়া শুনা ভালকৈ নকৰিলোঁ, এতিয়া আৰু এইবোৰে কৰিব লাগিব। আৰু আমাৰ পাৰ্টনাৰৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব, কৰি দিব। আমাৰ ব্ৰইলাৰ খান দুখত আছে, গাৰ্লফ্ৰেণ্ড নাপায় দুখত। আজি 18 বছৰ 20 বছৰ হ'ল, আপি নাপায় তো দুখত এনেকৈ বহি আছে। ঠাণ্ডা পানী আৰু পানী বহুত